চলন্ত ৰেলত ছাত্ৰীক প্ৰহাৰ কৰি গ্ৰেপ্তাৰ কিন্নৰ। 31 ডিচেম্বৰৰ দিনা এগৰাকী ছাত্ৰীক চলন্ত ৰেলত আক্ৰমণ কৰিছিল কিন্নৰে। টকা নিদিয়াৰ বাবে চকুত প্ৰহাৰ কৰি আঘাতপ্ৰাপ্ত কৰিছিল কিন্নৰ দলে। তাৰ পিছতে তৎপৰ ৰেল আৰক্ষী। নিউ বঙাইগাঁও CRP চেলত ছাত্ৰীক আক্ৰমণ কৰা কিন্নৰ। গ্ৰেপ্তাৰ কৰিলে আৰক্ষীয়ে 4টাকৈ কিন্নৰ, মেৰাচুল হক, সমীৰুল ইছলাম, আছাদুল ইছলাম আৰু নুৰুল হকক গ্ৰেপ্তাৰ কৰে ৰেল আৰক্ষীয়ে। CRP তদন্ত অব্যাহত আছে। চলন্ত ৰেলত ছাত্ৰীক প্ৰহাৰ কৰি গ্ৰেপ্তাৰ কিন্নৰ। 31 ডিচেম্বৰৰ দিনা এগৰাকী ছাত্ৰীক চলন্ত ৰেলত আক্ৰমণ কৰিছিল কিন্নৰে। টকা নিদিয়াৰ বাবে চকুত প্ৰহাৰ কৰি আঘাতপ্ৰাপ্ত কৰিছিল কিন্নৰ দলে। তাৰ পিছতে তৎপৰ ৰেল আৰক্ষী। নিউ বঙাইগাঁও CRP চেলত ছাত্ৰীক আক্ৰমণ কৰা কিন্নৰ। গ্ৰেপ্তাৰ কৰিলে আৰক্ষীয়ে 4টাকৈ কিন্নৰ, মেৰাচুল হক, সমীৰুল ইছলাম, আছাদুল ইছলাম আৰু নুৰুল হকক গ্ৰেপ্তাৰ কৰে ৰেল আৰক্ষীয়ে। CRP তদন্ত অব্যাহত আছে।